নমস্কাৰ বন্ধুসকল। চীন নহয়, আমেৰিকা নহয়, এইবাৰ শীৰ্ষত ইণ্ডিয়া, আমাৰ সপোনৰ ভাৰতখন। কিন্তু ইয়াৰ আগতে এনেকুৱা নিত্য নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেল অলৰাউণ্ডাৰ আছামক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আপোনালোকে হয়তো শুনিছে আমেৰিকাৰ নিউয়ৰ্ক চহৰত অৱস্থিত ষ্টেচু অফ লিবাৰ্টিৰ বিষয়ে, নতুবা শুনিছে 153 মিটাৰ উচ্চতাৰে চীনৰ স্প্ৰিং টেম্পল অফ বুদ্ধৰ বিষয়ে। কিন্তু এই সকলোবোৰ চেৰ পেলাই ভাৰতত নিৰ্মাণ হ'ল ষ্টেচু অফ ইউনিটি, বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি। নৰ্মদা নদীৰ সাধুবেদ নামৰ নদীদ্বীপত নিৰ্মাণ কৰা হৈছে বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি, যাৰ উচ্চতা 182 মিটাৰ। ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতীকী এই প্ৰতিমূৰ্তিটোৱেই হৈছে আটাইতকৈ কম সময়ত বনোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ মূৰ্তি। মাত্ৰ 33 মাহতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই ষ্টেচু অফ ইউনিটিয়েই হৈছে বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ মূৰ্তি। 182 মিটাৰ উচ্চতাৰ এই মূৰ্তিটোৰ হাত 70 ফুট আৰু ভৰি 85 ফুট দীঘল। প্ৰতিমূৰ্তিটো চলিত বৰ্ষৰ অক্টোবৰ মাহৰ 31 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰি দেশক একত্ৰিত কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা শ্ৰদ্ধাৰে সোঁৱৰে। উল্লেখ্য যে এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ ক্ষেত্ৰত 2,989 কোটি টকা ব্যয় হয়। 2015 চনৰ 19 ডিচেম্বৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই ষ্টেচু অফ ইউনিটিৰ কাম মাত্ৰ 33 মাহতে সম্পূৰ্ণ কৰি দেশৰ লগতে সমগ্ৰ বিশ্বক চমকিত কৰি তোলে ইয়াৰ নিৰ্মাণ কৰ্মচাৰীসকলে। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।